নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, মা দুৰ্গাৰ ৯টা ৰূপক যদি আপুনি তেওঁলোকৰ প্ৰিয় ভোগ আৰু ফুলেৰে আৰাধনা কৰে তেনেহ'লে যথেষ্ট সুফল পাব। আহক জানি লওঁ সেই ৯টা ৰূপৰ ৯টা প্ৰিয় ভোগ আৰু ফুল কি। বলক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। মা শৈলপুত্ৰী। প্ৰথম ৰূপটো হৈছে মা শৈলপুত্ৰী। এই ৰূপটোক যদি আপুনি দেশী শুদ্ধ ঘিউ আগবঢ়ায় তেনেহ'লে আপুনি সদায় নিৰোগী হৈ থাকিব। লগতে মা শৈলপুত্ৰীৰ প্ৰিয় ফুল হৈছে জবা। ৰঙা বা বগা দুয়ো ধৰণৰ জবা ফুল আগবঢ়াব পাৰে, কিন্তু বিবাহিত মহিলাই ৰঙা জবা আগবঢ়ালে বেছি সুফল পাব। দ্বিতীয়তে হৈছে ব্ৰহ্মচাৰিণী দেৱী। মা ব্ৰহ্মচাৰিণীক আপুনি চেনি বা মিশ্ৰিৰ ভোগ আগবঢ়াব পাৰে। এনে কৰিলে আপুনি দীৰ্ঘায়ু হ'ব। লগতে মাৰ প্ৰিয় ফুল হৈছে ইন্দ্ৰমালতী ফুল। এনে ফুল আগবঢ়ালে আপোনাৰ মনোকামনা পূৰণ হ'ব। তৃতীয়তে হৈছে চন্দ্ৰঘণ্টা দেৱী। মা চন্দ্ৰঘণ্টা দেৱীক আপুনি গাখীৰ বা গাখীৰেৰে বনোৱা মিঠাই আগবঢ়াব পাৰে। পায়স আগবঢ়ালেও বেছি ভাল। লগতে তেওঁৰ প্ৰিয় ফুল হৈছে পদুম ফুল, আৰু পদুম ফুল আগবঢ়ালে আপোনাৰ ভিতৰত থকা নিগেটিভ শক্তি দূৰ হয়। চতুৰ্থতে হৈছে মা কুষ্মাণ্ডা দেৱী। এওঁক আপুনি মালপোৱা আগবঢ়াব পাৰে, আৰু এই মালপোৱা আগবঢ়ালে বুদ্ধিৰ বিকাশ হয় বুলি কোৱা হয়। আপোনাৰ সন্তানক এই মালপোৱা প্ৰসাদ হিচাপে খুৱাব। লগতে মাক যদি আপুনি শেৱালি ফুল আগবঢ়ায় তেনেহ'লে আপোনাৰ পঞ্চ ইন্দ্ৰিয় সক্ৰিয় হয়। পঞ্চমতে হৈছে স্কন্দমাতা। মা স্কন্দমাতাক আপুনি কলৰ ভোগ আগবঢ়াব পাৰে। এনে কৰিলে আপোনাৰ স্বাস্থ্যৰ উন্নতি হ'ব। লগতে হালধীয়া ৰঙৰ ফুল মাৰ অতি প্ৰিয় হয়। গতিকে আপোনাৰ আৰু আপোনাৰ সন্তানৰ মাজত সম্পৰ্ক মধুৰ হ'বলৈ মাক আপুনি হালধীয়া ৰঙৰ ফুল আগবঢ়াব। ষষ্ঠতে মা কাত্যায়নী দেৱী। মা কাত্যায়নীক আপুনি মৌ আগবঢ়াব পাৰে। এনে কৰিলে আপোনাৰ আকৰ্ষণ ক্ষমতা বাঢ়ে। লগতে মাৰ প্ৰিয় ফুল হৈছে নাৰ্জী ফুল। সপ্তমতে হৈছে কালৰাত্ৰি। মা কালৰাত্ৰিক আপুনি মিঠৈৰে বনোৱা মিঠাই নাইবা মিঠৈ আগবঢ়াব পাৰে, আৰু এনে কৰিলে আপুনি আকস্মিক সংকটৰ পৰা ৰক্ষা পাব আৰু যিকোনো শোকৰ পৰা মুক্তি পাব। লগতে আপোনাৰ প্ৰিয় ফুল যদি কৃষ্ণকমল আগবঢ়াব পাৰে তেনেহ'লে বিভিন্ন ধৰণৰ বাধা বিঘিনি আপোনাৰ জীৱনৰ পৰা দূৰ হ'ব। অষ্টমতে মহাগৌৰী। মা মহাগৌৰীক আপুনি নাৰিকলৰ ভোগ আগবঢ়াব। লগতে মালতী ফুল আগবঢ়াব। এনে কৰিলে ধন সোণ তথা সুখ সমৃদ্ধি বৃদ্ধি হয়। নৱমতে সিদ্ধিদাত্ৰী দেৱী। মা সিদ্ধিদাত্ৰী দেৱীক আপুনি তিলৰ ভোগ আগবঢ়ালে আপোনাৰ বিভিন্ন সমস্যাৰ সমাধান হ'ব, যেনে অকাল মৃত্যু, আৰু আপুনি ভয়মুক্ত হ'ব। অকাল মৃত্যু তিলৰ ভোগ দিলে ৰোধ হয় বুলি কোৱা হয়। লগতে মাৰ প্ৰিয় ফুল চম্পা ফুল আগবঢ়াব পাৰে। এনে কৰিলেও বহুত শুভ হয়। বন্ধু বান্ধৱীসকল, যদি ভিডিঅ'টো ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। লগতে এনে ধৰণৰ ভিডিঅ' সদায় পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।